ৰাইজ ভাল খবৰ আমাৰ জুবিন দাই ন্যায় পাবই। এই অসুৰ কেইটাৰ কিমান সোপা ধাৰা লাগিছে, আচৰিত হৈছো দেখি। প্ৰথমতে বেপাৰী মহন্তৰ কিমান সোপা ধাৰা লাগিছে চাই লওকচোন। তেওঁ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখো, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰো নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছো, মই প্ৰাৰ্থনা কৰিছো। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। জুবিন দাক হত্যাও কৰিলে আৰু জুবিন দাৰ কোটি কোটি টকাও লুটিলে, হয় সঁচা কথা। আপোনালোকে ভাবি চাওক, জুবিন দাই 40টাৰ বেছি গান গাইছে, 40,000ৰ বেছি গান গাইছে, কিন্তু জুবিন দাৰ একাউণ্টত অনলি 10 লাখ টকা আছিলে। কিয়নো ইমান যে গান গাইছে জুবিন দা, এটা প্ৰগ্ৰামত কমচে কম 10 লাখ টকামান হ'লে প্ৰগ্ৰামটো চলে। মানে সিদ্ধাৰ্থ শৰ্মাই পইচাটো কিবা কৰে, এনেকুৱাই মানে চেম কানুৱে পইচাটো লুটে, সিদ্ধাৰ্থে পইচাটো লুটে। কিন্তু জুবিন দা ইমান গান গাৱাৰ পিছতো জুবিন দাৰ একাউণ্টত কিয় 10 লাখ টকা অনলি আছিলে? এইখিনি টকা ক'ত গ'লে? কোটি কোটি কৰোৰ টকা কোনে লুটিলে? আপোনালোকে এই নিউজত সম্পূৰ্ণকৈ চাব। আৰু জুবিন দাৰ পইচাৰ হিচাপ আজি সম্পূৰ্ণ হৈ গ'ল, গৰিমা বৌক সম্পূৰ্ণ কৰি এই হিচাপখন কৰি দিলে। আপোনালোকে নিউজত চাব। আৰু জুবিন দাই ন্যায় পাব না নাই, আপোনালোকে এই নিউজত সম্পূৰ্ণকৈ ভিডিঅ'ত গম পাবা যে জুবিন দাৰ ন্যায় কেতিয়া পাব, সঁচাকৈ জুবিন দাৰ ন্যায় পাব নেকি, সঁচাকৈ জুবিন দাৰ ন্যায় নাপাম নেকি, আপোনালোকে এই ভিডিঅ'ত সম্পূৰ্ণকৈ চাই ল'ব বন্ধু বান্ধৱী। এতিয়া এটা কথা কওঁ, জুবিন দাৰ বাবেতো আমি ন্যায় বিচাৰি আছোঁ, আৰু জুবিন দাৰ বাবে হত্যাকাৰীক এনকাউণ্টাৰ কৰিবই লাগিছিল। মোৰ ভাবামতে এনকাউণ্টাৰ কৰিলে অতি ভালে পাইছিলোঁ হয়। মানে জুবিন দাক যেনেকৈ হত্যা কৰিছে তেনেকৈ কিবা এটা শাস্তি দিলে চেমকানু সিদ্ধাৰ্থক। ইমান যে মৰমীয়াল আমাৰ জুবিন দাক ছিংগাপুৰত নি হত্যা কৰি এতিয়াও যে জেলত সোমাই থৈ দিছে চেমকানুৰ সিদ্ধাৰ্থক, মানে কাৰণটো কি হ'ল? এইটো কিবা চৰকাৰৰ কাৰণ নেকি? এইবিলাক কথা বহুত মানুহে কৈছে। কিবা প্লেনিং কৰিছে নেকি চৰকাৰে? এইবিলাক কথা বহুত মানুহে কৈছে, এইটো মই কোৱা কথা নহয়। চৰকাৰে কিবা প্লেনিং কৰি ৰাখিছে চেমকানু সিদ্ধাৰ্থক, জুবিন দাৰ বাবে এইকাৰণে ন্যায় দিব পৰা নাই। এই কথাটো বহুত মানুহে কৈ আছে যে কিয় জুবিন দাৰ ন্যায় দিব পৰা নাই। ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় নাপায়, সামান্য মানুহ দুৰ্ঘটনা হ'লে কি ন্যায় পাব? এইটো কথা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, যাতে জুবিন দাৰ ন্যায় আমি অতি সোনকালে পাওঁ। ঠিক আছে। এতিয়া আমাৰ গৰিমা বৌয়ে কি কথা ক'লে আপোনালোকে এই নিউজত চাব, আৰু এজন চিষ্টাৰে কি কথা ক'লে এই নিউজৰ মাজত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'ত চাব বন্ধু বান্ধৱী। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো থেংক ইউ ছ' মাছ সকলোৱে মোৰ ভিডিঅ' চোৱাৰ বাবে। কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা অতি সোনকালে জনাই দিব। গুৱাহাটী, নলবাৰী, তেজপুৰ সকলোৱে জনাই দিব কোনটো ডিষ্ট্ৰিক্টৰ মোৰ ভিডিঅ' চাই আছা। যোৰহাট, ডিব্ৰুগড় সকলোকে স্বাগতম জনালোঁ। তো আজিও কৈ যাবা কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা। এতিয়া চাওঁ বাৰু জুবিন দাৰ ন্যায় কেতিয়া পাব, আৰু কোটি কোটি লাখ লাখ টকা জুবিন দাৰ কোনে কোনে কিমান খালে, এইটো ভিডিঅ'ত সম্পূৰ্ণ হ'ব, চাই লোৱা। এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে, মই একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো, বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে, জীৱনত কেতিয়াও বিচৰা নাছিলোঁ এনেকৈ। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি। এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। আজি হাতত পৰিলে চাৰ্টিফিকেটখন, কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত। হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু মই একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু কি ক'ম আৰু বাকী, তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখো, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি
মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণে ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকৈ থাকিবলৈ শিকিলোঁ। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি আমাৰে ভুল হ'ল। এইবোৰ বস্তু আমি বিশ্বাস কৰিব নালাগিছিল, মানুহক আমি বিশ্বাস কৰিব নালাগিছিল। অভিযুক্ত সিদ্ধাৰ্থ কৰ্মাৰ কিমান খোপা ধাৰা লাগিছে? 36/37/38/132/131 আৰু এতিয়া চাওক শেখৰ জ্যোতি গোস্বামীৰ কিমান খোপা ধাৰা লাগিছে। যিটো শেখৰ জ্যোতি গোস্বামীয়ে কৈছিলে যে মই জুবিনদাৰ বাবেই শেখৰ জ্যোতি গোস্বামী হলো, এতিয়া চাওক শেখৰ জ্যোতি গোস্বামীৰ কিমান খোপা ধাৰা লাগিছে। 36/37/38/132/131/316 নং ধাৰা। এতিয়া চাওক অমৃতপ্ৰভা মহন্তৰ কিমান খোপা ধাৰা লাগিছে। এইজনী অমৃতপ্ৰভা মহন্তই গোটেই ৰাতিটো মদ খুৱাই খুৱাই জুবিনদাক অচেতন কৰি পেলাইছিলে, এতিয়া তাই কিমান খোপা ধাৰা লাগিছে দেখিছে। আৰু এতিয়া চাওক জুবিনদাৰ ভাতৃ সন্দীপন গাৰ্গৰ কিমান ধাৰা লাগিছে। ই আচলতে জুবিনদাৰ কোনো ভাতৃ নহয়, ই এটা ঘৰ বিভীষণ। যেনেকৈ বিভীষণৰ বাবে ৰাৱণৰ স্বৰ্ণ লংকা ধ্বংস হৈ গুচি গৈছিলে, ঠিক তেনেদৰে এই সন্দীপন গাৰ্গ ঘৰ বিভীষণ হোৱাৰ বাবেই জুবিনদা আৰু গৰিমা বৌৰ সোণৰ সংসাৰখন পলকতে চাৰখাৰ হৈ গুচি গ'লে। এতিয়া ইমানবোৰ ধাৰা লগাৰ পিছত এই অসুৰকেইটা কেতিয়াও সাৰি যাব নোৱাৰে বুলি ভাবিছোঁ। ইহঁতি কঠোৰতকৈ কঠোৰ শাস্তি পাবই। দেখিলেই নহয় ইমানবোৰ ধাৰা লগাৰ পিছত আমি ভাবিব পাৰিছোঁ আৰু যে জুবিনদাই যে ন্যায় পাব, এই অসুৰকেইটাই যে কঠোৰতকৈ কঠোৰ শাস্তি পাব, ইহঁতি কেতিয়াও সাৰি যাব নোৱাৰে। কাৰণ ইমানবোৰ ধাৰা লগাৰ পিছত গাঁতৰ ভিতৰত সোমাই থকা সাপ কেঁচু কুমতিও সোমাই থাকিব নোৱাৰে শান্তিত, দেই পুৰি সিহঁতি বাহিৰলৈ ওলাই আহিব লাগিব। ঠিক তেনেদৰে এইকেইটাও কিন্তু সাপ কেঁচু কুমতিতকৈও কোনো গুণে কম নহয়। ইহঁতি কঠোৰতকৈ কঠোৰ শাস্তি পাব আৰু চাব আমাৰ জুবিনদাই ন্যায় পাবই। আজি এইখিনি ধাৰা লগাৰ পিছত সঁচাকৈ কিন্তু বহুত ভাল লাগিছে। বহুত দিনে আমি আশা কৰি থকা জুবিনদাই কেতিয়া ন্যায় পাব, কেতিয়া ন্যায় পাব, সঁচাকৈ খুব ধুনীয়াকৈ বিচাৰ প্ৰক্ৰিয়া চলিছে, দেখি ভাল লাগিছে। অকণমান শান্তি পাইছোঁ। এইকেইটাই যে কঠোৰতকৈ কঠোৰ শাস্তি পাব, এই ধাৰাখিনি দেখাৰ পিছত ভাল লাগিছে। আৰু অতি সোনকালে এই অসুৰকেইটাই যে কঠোৰতকৈ কঠোৰ শাস্তি পায়, সেই খবৰটো শুনিবলৈকে অধিক আগ্ৰহেৰে বাট চাই আছোঁ। জুবিন গাৰ্গে মই কৈছোঁ নহয় 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা বলা বলা, তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে, প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। এই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? হু আৰ দে? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন? এইকেইটা 4টাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ এনেকৈ কৰিবি, এনেকৈ এনেকৈ কামটো কৰিবি, জুবিন গাৰ্গক এনেকৈ 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 হত্যা কৰিবি। কিন্তু সেই কৰিব কৈছিল কোনে কৈছিল? সেই মানুহবোৰ জানো ওলাল? এই মানুহবোৰ কেতিয়াও নোলায়। মই সেইকাৰণে কৈছোঁ ইলেকশ্যন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ। আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল, গুৰি শুদ্ধা চব কথা ওলাই গ'লে। কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন, গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে এই 4টা পাৰিছে। আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ, মই মানুহজন মাৰিলোঁ, মই হত্যাকাৰী, মোক চুপাৰিটো দিছিল কোনে? সেইটো ওলাল জানো? সেইটো কথা মই প্ৰশ্ন। এই 4টাই বাৰু কামটো কৰিলে, কিন্তু সেই প্লেনটো বনাইছিল কোনে? হু আৰ দ্য পিপল? আৰু চক বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে, নহ'লে আজি সিহঁতৰ সাহ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে, ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে। আৰু এটা কথা কওঁ, যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে, মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক, আপোনালোক সকলোকে কৈছোঁ, কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল, কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব। কিন্তু
মই আপোনালোকেও কৈছোঁ, আপোনালোকেও বিচাৰি নাপায়। মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে, কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায় কিন্তু, কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড। কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব, মই কৈ দিলোঁ। চ' দুখ লগা হ'ব। আৰু মই ৰাইজক কৈছোঁ, আপোনালোকে চব বস্তু পাহৰি গ'লতো, দুখ লাগিছে তাৰমানে। আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে, আত্মাটো শান্তি পালেহে চাকিটো ল'ব। জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম। এইবোৰ দুখ লাগে কথা শুনিলে, আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে। চ' মই সেইকাৰণে সুধোঁ, ক'ত গ'ল আপোনালোক? এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল? ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ লৈ, ক'ত গ'ল এতিয়া আপোনালোক? হৈ গ'ল তাৰমানে চেছ। আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যনৰ সময়ত এতিয়া আকৌ চবে মাতিব তাৰমানে। আজি ক'ত গ'ল? এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ, কোনো উকিলে নল'লে। অসমৰ উকিলে ল'লে কেছ, কেইটাই মাতিলে? মই অকলে চিঞৰিলোঁ। মই অকলে মাতিলে নহ'ব, ইমান সংগঠন আছিল, ইমান আমাৰ মানুহ আছিল, কিয় নামাতিলে কোনো? বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলেনে? তেওঁক মাৰপিট কৰিব নালাগে ন? তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হৈ যে আমাৰ অসমৰ হৈ আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব। ডিড এনিৱান স্পীক আউট? ন'বডি স্পীক আউট। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, কেনেকৈ ল'ব পাৰে? সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহেতো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে। তেওঁলোকে মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টিজ আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ ন, মইতো এটা ন্যায় চিয়াৰ কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক। নাজানো, জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে।